নমস্কাৰ। পোনপ্ৰথমে সকলো বন্ধু-বান্ধৱীকে অসমীয়া শিক্ষামূলক ইউটিউব চেনেল বিএন এডুকেয়াৰলৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আগন্তুক এছাম এছচিআৰটি ডিএলএড এন্ট্ৰেন্স এক্সামৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ গণিত অৰ্থাৎ মেথামেটিক্সৰ প্ৰশ্ন উত্তৰ, যিবোৰ প্ৰশ্ন উত্তৰ যোৱা 3 বছৰৰ এছাম এছচিআৰটি ডিএলএড এন্ট্ৰেন্স এক্সামত আহিছিল। গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব, কিয়নো গণিতৰ পৰা কোনবোৰ প্ৰশ্ন আহে সেইবোৰ আপোনালোকে গম পাব। গতিকে আহক অকণো সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে তলৰ কোনটো সংখ্যা মৌলিক অথবা যৌগিক নহয়? ইয়াৰ অপশ্যনবোৰ দিয়া আছে 1, 2, 3 আৰু 4। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1। এক সংখ্যাটো মৌলিক অথবা যৌগিক নহয়। দ্বিতীয় কুৱেশ্যনটো হৈছে আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল, ইয়াৰ অপশ্যনবোৰ দিয়া আছে 4, 2, 3 আৰু 1। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 4, অৰ্থাৎ 4 হৈছে আটাইতকৈ সৰু যৌগিক সংখ্যা। 3 নং কুৱেশ্যনটো হৈছে 7 আৰু 11ৰ গসাগু কিমান হ'ব? গসাগু মানে গৰিষ্ঠ সাধাৰণ উৎপাদক। ইয়াৰ অপশ্যনবোৰ দিয়া আছে 11, 1, 0 আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1, অৰ্থাৎ 7 আৰু 11ৰ গসাগু হ'ব 1। 4 নং কুৱেশ্যনটো হৈছে তলৰ কোনটো মৌলিক সংখ্যা নহয়? ইয়াৰ অপশ্যনবোৰ দিয়া আছে 9, 19, 11 আৰু 31। ইয়াৰ উত্তৰটো আমি সকলোৱে জানো। ইয়াৰ উত্তৰ হ'ব অপশ্যন এ 9। 9 সংখ্যাটো মৌলিক সংখ্যা নহয়। 5 নং কুৱেশ্যনটো হৈছে আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণবৰ্গ সংখ্যাটো হৈছে, ইয়াৰ অপশ্যনবোৰ দিয়া আছে 4, 0, 1 আৰু 3। ইয়াৰ উত্তৰ হ'ব অপশ্যন 3, 1, অৰ্থাৎ আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণবৰ্গ সংখ্যাটো হৈছে 1। 6 নং কুৱেশ্যনটো হৈছে 0 সংখ্যাটো বাদ দিলে পূৰ্ণ সংখ্যাৰ সংহতিটো হ'ব। ইয়াৰ অপশ্যনবোৰ দিয়া আছে অখণ্ড সংখ্যাৰ সংহতি, অপৰিমেয় সংখ্যাৰ সংহতি, পৰিমেয় সংখ্যাৰ সংহতি আৰু স্বাভাৱিক সংখ্যাৰ সংহতি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, স্বাভাৱিক সংখ্যাৰ সংহতি। অৰ্থাৎ যদি আমি 0 সংখ্যাটো বাদ দিওঁ তেতিয়া পূৰ্ণ সংখ্যাৰ সংহতিটো হ'ব স্বাভাৱিক সংখ্যাৰ সংহতি। 7 নং কুৱেশ্যনটো হৈছে 2 সংখ্যাটো হৈছে কেৱল স্বাভাৱিক সংখ্যা, মৌলিক আৰু যৌগিক সংখ্যা উভয়ে, কেৱল পৰিমেয় সংখ্যা আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে তলত কমেণ্ট কৰি জনাওকচোন। 8 নং কুৱেশ্যনটো হৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? ইয়াৰ অপশ্যনবোৰ দিয়া আছে 0, 1, -1 আৰু 2। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 0, অৰ্থাৎ আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। 9 নং কুৱেশ্যনটো হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যি মৌলিক সংখ্যা নহয়। ইয়াৰ অপশ্যনবোৰ দিয়া আছে 4, 2, 6 আৰু 1। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1, অৰ্থাৎ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যিটো সংখ্যা মৌলিক নহয়। ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি 1। 10 নং কুৱেশ্যনটো হৈছে তলৰ কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ নাই? ইয়াৰ অপশ্যনবোৰ দিয়া আছে 1, 0, 10 আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 0, অৰ্থাৎ 0 সংখ্যাটোৰ বা 0 পূৰ্ণ সংখ্যাটোৰ কোনো পূৰ্বপদ নাই। 11 নং কুৱেশ্যনটো হৈছে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য হ'ব। ইয়াত উলিয়াব দিছে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য। ইয়াৰ অপশ্যনবোৰ দিয়া আছে 0, 1, 2 আৰু 3। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2, কিয়নো দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য হ'ব 2। যেনে 4 আৰু 2 দুয়োটা যুগ্ম সংখ্যা আৰু ইয়াৰ মাজৰ ব্যৱধান হ'ব 2, অৰ্থাৎ পাৰ্থক্য হ'ব 2। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 12 নং কুৱেশ্যনটো হৈছে তলৰ কোনটো সংখ্যা 3ৰ গুণিতক নহয়? ইয়াত আমি 3ৰ গুণিতক নহয় উলিয়াব দিছে। এতিয়া আমি চাব লাগিব এই সংখ্যাবোৰ 3ৰে হৰণ কৰিব লাগিব, আৰু যিটো সংখ্যা 3ৰে হৰণ নাযায় সেইটোৱে হ'ব ইয়াৰ উত্তৰ। গতিকে 27ক 3ৰে হৰণ যায়, 39ক 3ৰে হৰণ যায়, 60কো 3ৰে হৰণ যায়, কেৱল মাত্ৰ 17 অৰ্থাৎ 17ক 3ৰে
হৰণ নাযায়, গতিকে ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি 17 3 গুণিতক নহয়। 13 নং কুৱেশ্যনটো হৈছে তলৰ কোনটো সংখ্যা মৌলিক অথবা যৌগিক নহয়। ইয়াৰ অপশ্যনবোৰ দিয়া আছে 2 1 -1 আৰু -2। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1, অৰ্থাৎ এক সংখ্যাটো মৌলিকো নহয় যৌগিকো নহয়। 14 নং কুৱেশ্যনটো হৈছে 5/0 এটা সংখ্যা। ইয়াৰ অপশ্যনবোৰ দিয়া আছে হ'ব পাৰে, কেতিয়া হ'ব নোৱাৰে, চৰ্ত সাপেক্ষে হ'ব পাৰে আৰু হ'বই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, কেতিয়াও হ'ব নোৱাৰে, কিয়নো 5/0 এটা সংখ্যা হ'ব নোৱাৰে। যিহেতু 5/0 = 0 হ'ব, সেয়ে ই কেতিয়াও হ'ব নোৱাৰে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ। 15 নং কুৱেশ্যনটো হৈছে তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয়। ইয়াৰ অপশ্যনবোৰ দিয়া আছে 1 2 3 আৰু -1। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি -1 স্বাভাৱিক সংখ্যা নহয়। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক, আৰু যদি চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।